আহিব আমাৰ জনসেক্ৰেটাৰী আহক মানে ষ্টেটৰ নিউজবিলাক দেৰি হয়তো যাওঁতে ঠিক আছে মোকে দায়িত্ব দিছে আচ্ছা পিনি দশমেট 19/2/2024 তাৰিখে উৰিদানখনৰ পৰা আমাক এখন চিঠি দিছিলে যে বিশেষকৈ খেৰণিৰ যেটো কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ ভিতৰত ইয়াত পিজিআৰ আৰু ভিজিআৰৰ ওপৰত ইয়াত যেটো অবৈধভাৱে যেটো বসবাস কৰি আহিছে সিহঁতৰ ওপৰত এটা আমাৰ ASDC ইউথ ফ্ৰণ্ট আৰু লগতে KSA কাৰ্বি ছাত্ৰ সন্থা দুইটা সংগঠন লৈ পেলাই মিলি পেলাই বিগত যোৱা 8 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছিলোঁ এই তাৰপিছত 15 তাৰিখে আৰু অপ্ৰীতিকৰ ঘটনা হ'ল কিছুমান হিন্দী স্পিকিং যুৱকে অপৰাধীয়ে আক্ৰমণ কৰিলে তাৰে 11 জন ইনজিউৰ্ড হ'ল মাৰ খালে গতিকে এই সন্দৰ্ভত বিভিন্ন কাৰ্বি আংলং আৰু অসমতে বিয়পি পৰিলে আমাৰ এটা ভয় হৈছিলে যে এইটো এটা সাম্প্ৰদায়িক এটা সংঘৰ্ষ হোৱাৰ এটা সম্ভাৱনা আছিলে সেইকাৰণে ফ্লুৱেণ্টলি দিন বাই দিন মানে এটা দিনৰ পিছত দুটা দিনৰ পিছত আমি মানে এটা প্ৰেছ মিট কৰি আহিছোঁ যাতে যেন কাৰ্বি আংলং এই ঘটনা লৈ পেলাই এটা অপ্ৰীতিকৰ ঘটনা নহয় এটা শান্তি সম্প্ৰীতিভাৱে আমি এটা গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিছোঁ এই সন্দৰ্ভত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যি CM মহোদয় ডক্টৰ তুলিৰাম ৰংহাং তেখেতৰ নেতৃত্বত তেখেতে অফিচিয়েলি আমাক জনালে যে আজি আলোচনাৰ বাবে বিশেষকৈ PGR আৰু VGRৰ ওপৰত এটা আলোচনাৰ বাবে আমাক মাতিছে তেখেতৰ অনুৰোধ মৰ্মে বা চিঠিৰ মৰ্মে আমি আজি ASDC KSA কেনছেট প্ৰতিনিধি লৈ পেলাই আমি আলোচনা কৰিলোঁ এটাকে আলোচনাত বিশেষকৈ আমি ৰিটেন লিখিতভাৱে আমি তেখেতক আমি দিছোঁ বিশেষকৈ আমাৰ বাকিবিলাকতো মই নপঢ়োঁ আৰু আমাৰ যেটো মূল দাবী পাঁচটা মূল দাবী পাঁচটা দিছোঁ তাৰে মই পঢ়ি দিছোঁ ইংৰাজীত আছে Honorable Sir, under the above circumstances, we the undersign on behalf of our party and organizations and the people of Karbi Anglong and West Karbi Anglong place the following proposals and demands for taking immediate necessary action. Number 1, eviction drive be conducted in all grazing reserve lands in Karbi Anglong and West Karbi Anglong within 30 days. 30 দিনৰ ভিতৰতে যিমানটো সৰকাৰি যি প্ৰক্ৰিয়া আছে এটো ইলেকশনৰ প্ৰক্ৰিয়া এটো সমাপ্ত হ'ব লাগে বুলি 30 দিনৰ ভিতৰতে ইলেকশন হ'ব লাগে 2 নম্বৰটো হৈছে the hills tribal people be exempted from the eviction as per the honorable supreme court judgment and order given in 2011 এটাকে honorable যে সুপ্ৰিম কোৰ্টৰ যেটো জাজমেন্ট অৰ্ডাৰ 2011 ৰ ভিত্তিত আমাৰ যেটো হিলছ ট্ৰাইবেল পাহাৰীয়া যে জনগোষ্ঠী সমূহক এটো কলে যেটো ইলেকশনৰ পৰা এটো ৰেহাই দিব লাগে এটোই অল মাইগ্ৰেন্টস অৰ ইনফ্লাক্স বি ইভেক্টেড এটাকে আজি কাৰ্বি আংলঙত আৰু ৱেষ্ট কাৰ্বি আংলঙৰ যেটো এটা ডেমোগ্ৰাফিক যেটো পপুলেশন জনসংখ্যা যেটো বাঢ়ি গৈ আছে বা মিল হোৱা নাই যাৰ ফলত নেকি আজি কাৰ্বি আংলঙৰ এটা থ্ৰেটেনিং আহিছে এটা থ্ৰেট আহিছে কাৰ্বি আংলঙৰ জীৱনৰ ওপৰত বিশেষকৈ ইণ্ডিজিনাছ ট্ৰাইবৰ ওপৰত এটা থ্ৰেট এটা আহিছে এটা ভয়ানক এটা থ্ৰেট এটা আহিছে যেহেতু ইয়াৰ ভাষা সংস্কৃতি এটা শেষ হোৱাৰ এটা উপক্ৰম হৈছে এটাকে এই ভিত্তিত লৈ পেলাই কাৰ্বি আংলঙৰ যিমানটো মাইগ্ৰেন্টছ আছে যিমান সিহঁতক মানে এইটো ইভেক হ'ব লাগে এইটো বাহিৰলৈ পঠিয়াই দিব লাগে 4 নম্বৰটো হৈছে এবলিছ পলিং ষ্টেচন within the situated in grazing reserve land and reserve forest আৰু grazing reserve যিবিলাক পুলিশ ষ্টেচন আছে এইবিলাক মানে ইলেকশন হ'ব লাগে যদি আছে ইমানলৈকে ক'লো আৰু লগতে তাত ষ্টেণ্ডিং এটা অৰ্ডাৰ আছে সুপ্ৰিম কোৰ্টৰ যে যিমানটো
বিশেষকৈ চৰকাৰী যিবিলাক ইনষ্টিটিউশ্যনছ আছে স্কুল বুলি কওক যি বুলি কওক বা এইবিলাক মানে ইলেকশ্যন কৰিব নাপায় বুলি পেলাই নোৱাৰে বুলি পেলাই এইটো দুৰ্ঘা আছে তথাপি এইটো চৰকাৰে এইটো বিবেচনা কৰিব তথাপি আমি এইটো যিমানটো অবৈধভাৱে যিবিলাক মাটি দখল কৰিছে এইটো মানে ইভেকশ্যন হ'ব লাগে বুলি কৈছোঁ 5 নম্বৰটো হৈছে দ্য নেমছ অফ অল মাইগ্ৰেণ্টছ বহিৰাগত ৰিফিউজিজ অৰ ইলিগেল ইনক্ৰ'চাৰ্ছ অবৈধভাৱে যিবিলাক মানে সোমাই আহিছে কাৰ্বি আংলঙলৈ ফ্ৰম আউটছাইড কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং বি ডিলেটেড ফ্ৰম দ্য ইলেক্টৰেল ৰুলছ অফ দ্য ইলেকশ্যন অফ পাৰ্লিয়ামেণ্ট এছেম্বলি অট'নমাছ কাউন্সিল এণ্ড আদাৰ লোৱেৰ ইনষ্টিটিউশ্যন অৰ বডিজ গতিকে ভোটাৰ তালিকাৰ কথা কৈছে ইয়াত যিমানটো ইমিগ্ৰেণ্টছ আছে ৰিফিউজিজ আছে ইলিগেল ইনক্ৰ'চাৰ্ছ আছে অবৈধভাৱে যিবিলাক সোমাই আহিছে আউটছাইডাৰ বুলি কওক যি বুলি কওক সিহঁতক যদি ইণ্ডিজিনিয়াছ নহয় তেনে সিহঁতৰ ভোটাৰ তালিকাৰ পৰা এইটো নাম কৰ্তন কৰিব লাগে বুলি কৈছোঁ ইমানে Sarte la kasi may pang election la so bang tumag kitchen siya di mana bang na tum eviction fancy pulo la so bang response pila council pa na bang অঁ আপুনি সকলাম চিনিংগে লওঁ ভাল কথা কৈছে তেখেতে যে তেখেতে এইটো পঢ়াৰ পিছত তেখেতে 100% আমি একচেপ্টেড বুলি কৈছে আমি মানিছোঁ আৰু কালিৰ পৰা আৰম্ভ কৰিম বুলি কৈছে ইলেকশ্যনৰ প্ৰক্ৰিয়াটো আপোনালোকে সন্তুষ্ট সন্তুষ্ট মানে এতিয়ালৈকে সন্তুষ্ট যিহেতু এই ইলেকশ্যন আমাৰ যিটো মেমৰেণ্ডাম দিছে সেইমতে 100% বুলি কৈছে এতিয়া অনাগত দিনবোৰত চৰকাৰৰ যিটো প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া লাগে বুলি কৈছে ঠিক আছে কোনো প্ৰব্লেম নাই তথাপি আমি এটা টাইম বাউণ্ড দিছোঁ এইটো 30 দিনৰ ভিতৰত এইটো ইলেকশ্যনৰ কাৰ্যসূচী council pen kubang ke la eviction bang pinapenching po pero di লাচন চিপু council চেষ্টা আকৌ পিনা চেং ফিট যদি পৰিষদে কথা হা যদি পৰিষদে কথা নাৰাখে এইটো পিছত দেখা যাব এইটো এইটো সফল আৰু আমাৰ মতে কিন্তু ইয়াৰ প্ৰক্ৰিয়াটো তেখেতসকলে কি কৰে আমিতো টাইম বাউণ্ড এটা সময় দি দিছোঁ Pini nilitum la cetong lo alang litum Karbeng Otonomas Council la ke hai Dr. Tuliram Ranghang alang li kidunang pali lo je chingwai nang pulang jasimet bangke Karbeng Long lapen West Karbeng Long along PGR lapen VGR aputhak PGR lapen VGR aputhak la swalam nang le ro bangla hello ke damtang ilitum ASDC Youth Front lapen KNCA lo lapen kadu gowe lo lapen ako KSA kadu gowe cilang pensi kedam tang nifai nerkep ani pen ilitum cheng lo alang ilitum cheng pensi 15er ni abangke kedam tang nifai krep hoar ni abangke kheronia long alang ilitum me pedolo la so pensi ingsamjin pen me pedolo do pensi alang ilitum puthot ako dongka mukamalom damlo dam penang chiro hurmasi menang anatum oklang no tum bangke bak jasmer ke Hindi speaking oklang no tum bangkang tum tengkheng dulo tengkheng pen bangkresi akorte tum pan aring pesula aring pesolo lalu kado weta lapen mon hata ni tum kiching wai pen lahaya lam tan ninggelo alu cecak lo je aring kis ahu kesu kado go weta men litum ahin pen celang po jat po gari henu ta celang po lapen kado go wet ekonomi ka package hisab muli thanteng delo khomia lam mangi 11 lakhs tangka pipo pusi pulo aring so tum pan pen kado go lan smer bangke lapen hinia bangke alang li kececak ateng ni litum Charter of Demand dulu memorandum pilo, lalu Charter of Demand bangga nili tum po pis pilo. Isi bangga kado kowe Gejing Rijab along Lelong Karbiang Long, lapen West Karbiang Long, doan la illegal mana aron repen kedo ketak lahai tum panam bangga ni thongke bang bong la tum panam bangga election ng sipulo, plung nang po pusipulo. La ek nomor hinia bangga the Hills Tribal People doan la inglong akhe jasa mer bangke la PGR puna VGR long ke do minglong akhe tum do an la bangke as per Supreme Court Order 2011 a tengpen alang li tum phana bangke election long li pusen li tum bangke ni tum hin pen izi demand pilo la pen ke thoma bangke all migrants and influx be vectel bankar biang long bangke jasa mer ili tum la haya kisung pi pusi jeta nang kong lo ili tum la ili tum ki ka do ka vela hai hui menang nang ka kisung dolo menang anak kisung da su do pensi menang bangke ja semet alam the bangke dak Karbiang Long lapen West Karbiang Long badi ma hasau long hitame hills area hills district mun tanong ke thomdo nasi long hitame la bangke kapre ka dimpen Bangladeshi da dolo outsider da dolo nasi illegal migrant dak nang lutpen bangke la hai hui Karbiang Long hitame nangke do nangke thak la hai du thek long lo lapen non bangke politically te isia threat bang jilo
politically je threat bang joilo population is threat bang social threat bang joilo ason tin namo hitame tu choklem chodam kadog we chokam itla so isi ke free mimi sondolo lasi non Karbi Anglong Autonomous Council hin pelaso initiative and pencil bangke cepahem pusila bangke lahai migrants la pen influx tum bangke aronde pen nang lu tum bangke do tum bangke la bangke plung nang po pusi plung la pen free bangke polling station la along ke do menang an la PGR pone VGR long police station menang ando pusing tum chini lo la sela do ke do an lahai bangke pedo et kene pa pedet nang lahai bangke te bo hitame la bangke Supreme Court long isi standing order do lapeng handak ini official institutions school punoi college punoi pilhai bangke si aron ateng pen hai bangke long le putapu long putapu la so bang dolo la sila so bangke ni litu bangke la so puthak bangke alang ni tum lang bola bangke esbara norm sa teng bangke la so bang si Supreme Court order an norm sa teng salang tum lang pon po lage la pen si bangke non Karbi Anglong met nathan iglo isi bangke kecera bangke karbi tung jitu political threat la so political threat la so ke frame minang ke bang bangke jasmer bangke non piju pen backdoor pen puno ajat puno kadobe puno menang an la electoral rule bangke amen do koklo menang an tum bangke la sedak indigenous tum jonghele bor I puhitam ile tum political ile tum alam the parliament long puno assembly long puno ahok pet la bangso ke pale bangke ile tum akisum piju pen bang bomlo la silason theklong pensi lahai migrants punoi refugee punoi lapen aron re pen lahai nange do punoi Karbi Anglong bahira pen ke bang atum punoi da Karbi Anglong lapen west Karbi Anglong pen lahai bang ke plung en nangje lapen ki plung jote kali lapang electoral rolls pen itame amen paveder nai pusi nilo labang ke parliament election punoi assembly election punoi lapen autonomous council election punoi adar autonomous council election punoi lapen aber tu lamps puno ajat punap lower institution mukam lason democratic bodies mina andumati lower buci lahai tamela bangke amen do puno te lahai bangke amen than lap nai pusin tum hin bangke si demand lo lasen kadog be alang li chechak lo puri det pen chingwai lo chingsai lo lasi alang le bangke chechak lo ni nang le tum pini nang ke demand sonpho la bangke 100% parosi apai ni tum hin pen chekroi lo la pen pina pen amasi ni le tum kamching fit pu masi la so bangke alang ke chak lo eviction po proses bang la pina pen cheng fit pu ane jongse mo non na chicha ka ting jongse claim to that nang tu claim lo tang la bangke jini lo ke chesong po la bang itung ke chesong bang continue po la bangke la lo choku Kangri